মাছৰ ৰেচিপিটোৰ কাৰণে মই এজনী কুহি মাছ লৈছোঁ। মাছজনী ভালদৰে চাফা কৰি পেটুখিনি উলিয়াই লৈছোঁ এনেদৰে ফালি লৈ, আৰু মাছজনীত কণী আছিলে, যিহেতু কণীখিনি মই উলিয়াই লৈছোঁ। আৰু মাছজনী আপোনালোকে এনেদৰে কচি দিব। এই ৰেচিপিটোৰ কাৰণে যিখিনি সামগ্ৰী দৰকাৰ এইখিনি মই আপোনালোকক দেখুৱাই দিছোঁ। ইয়াত মই এটা গোটাকৈ নহৰু গুচাই লৈছোঁ, বাকলি গুচাই লৈছোঁ, আৰু এডোখৰ আদা লৈছোঁ, শুকান জলকীয়া গুড়ি, নিমখ, বঙালী ধনিয়া, আৰু এয়া মচন্দৰী লৈছোঁ। এয়া পিঁয়াজ এটা বাকলি গুচাই লৈছোঁ, আৰু কেঁচা জলকীয়া দুটা লৈছোঁ, আৰু অলপমান নেমু লৈছোঁ। আপোনালোকে যদি জলকীয়াটো বেছি খাব বিচাৰে, জ্বলা যদি বেছি খাব বিচাৰে, তেতিয়াহ'লে জলকীয়াৰ পৰিমাণটো আৰু অলপ বঢ়াই দিব পাৰে। এই সংমিশ্ৰণখিনি মই এতিয়া গোটেইখিনি কাটিম, আৰু নহৰু আৰু আদাখিনি মই থেতেলিয়াই ল'ম। তাৰপিছত মই দেখুৱাই আছোঁ। এয়া মোৰ এইখিনি কাটি হৈ গ'ল। এতিয়া এখন অভেন ট্ৰে লৈছোঁ, এইখনত অলপ অইল সানি লৈছোঁ, আৰু এখন হোৱাইট পেপাৰ লৈ লৈছোঁ, ইয়াত দি লৈছোঁ, আৰু মাছটো ইয়াত দি লৈছোঁ। সকলোবিলাক বস্তু মাছজনীৰ বাহিৰে ভিতৰে ধুনীয়াকৈ সজাই ল'লোঁ, আৰু 30 মিনিটৰ কাৰণে ইয়াক অভেনত ৰাখিম। তাৰ আগতে অভেনটো মই 10 মিনিটৰ কাৰণে গৰম হ'বলৈ দিছোঁ। এতিয়া মই ট্ৰেখন লাহেকৈ অভেনত ভৰাই দিলোঁ, আৰু এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ। টেম্পাৰেচাৰটো দিছোঁ মই 200, আৰু চিলেক্টৰটো হৈছে মই দুইফালৰ পৰাই হিট পাব লাগিব, ওপৰৰ পৰা আৰু তলৰ পৰা, আৰু টাইমাৰটো দিছোঁ মই 30 মিনিটছ। অভেনৰ পৰা উলিয়ালোঁ। ধুনীয়াকৈ সিজিছে, কণীৰ ৰংটো সলনি হৈ গৈছে, হালধীয়া হৈ গৈছে, আৰু মাছটো ধুনীয়াকৈ সিজিছে। মই আপোনালোকক দেখুৱাই দিছোঁ, চাওক ইমান ধুনীয়াকৈ সিজিছে। হালধি দিয়া নাই কাৰণে মাছটোৰ ৰং বগা হৈছে। ভিডিঅ'টো যদি আপোনালোকে ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ।